মৰ্নিং আজি আপোনাৰ দেখিছে এতিয়া বাজিছে 5টা বাজিবলৈ আৰু 15 মিনিট বাকী আৰু আমি আছোঁ এতিয়া খানাপাৰাত গোটেইখিনি আমাৰ আহি আছে পাপনদাৰ হেণ্ডছৰ গোটেইখিনি আমি গৈ আছোঁ এতিয়া ডিব্ৰুগড়লৈ ডিব্ৰুগড় আজি পাপনদাৰ শ্ব' আছে আৰু আমি গৈ থাকোঁতে আমাৰ লগত আমাৰ হেণ্ডছৰ গোটেইখিনি মানে আমাৰ যোন লোক আছে চ' তেখেতলোকৰ দ্বাৰা আমাৰ যিটো এটা ফূৰ্তি ধেমালি হয় চ' এইখিনি আমাৰ আপোনালোকে থাকক আমাৰ লগত আৰু চাই থাকক আজি কি হয় কি নহয় আজি পাপনদাৰ কি কৰে আজি ষ্টেজত ত' লেটছ গো চ' বাচ্চাটা ক'ত গৈ আছে ডিব্ৰুগড় আজি চ' দাদা ইমান দূৰ ট্ৰেভেল কৰি শ্ব' কৰিব ইমান দূৰ ট্ৰেভেল কৰি শ্ব' কৰিব ভাল লাগিব নহয় মজা আছে এই আমাৰ বিশিষ্ট বাহিবেদক আৰু এই আমাৰ যাত্ৰা আৰম্ভ হ'ল আৰু আপোনালোকে থাকক আমাৰ যাত্ৰাত একেলগে সহযোগ কৰি ত' লেটছ গো গৈ পালোঁ এতিয়া গৈ আছোঁ ডিব্ৰুগড় আৰু নগাঁও পাইছোঁ আৰু আমি অলপ আগত গৈ ব্ৰেকফাষ্ট কৰিম আৰু এনেকৈ আৰু অলপ এনজয় কৰি গৈ আছোঁ আৰু আহক আমাৰ লগত থাকক আৰু চাই থাকক আমাক আজি কি কৰোঁ ভিডিঅ' হৈছে নাই কটা চাব নালাগে আৰু তেলত টেংকি চাব নালাগে আৰু সময় চাব নালাগে নহয় বাকী চাৰ কথা নাই কিন্তু মেইনলি সময় চাব নালাগে সময় চালে গাড়ীৰ প্ৰব্লেম নহয় কিবা নহয় কিবা এটা হ'বই টাইম চালে কিবা নহয় তাৰমানে কি জানে টাইমটো মানে কি হয় কেতিয়াবা মেইনটেইন কৰিব লগা হয়তো তেতিয়া প্ৰব্লেম কিবা নহয় কিবা এটা হৈ যায় এয়া আমি গৈ আছোঁ কাজিৰঙা পালোঁ আহি পাছত কিছু মুহূৰ্তৰ পাছতে গৈ পাম ডিব্ৰুগড় আৰু তেনেকৈ আমাৰ যাত্ৰা চলি আছে এই যাত্ৰা কেতিয়া শেষ হয় কোনে নাজানে চ' থাকক আমাৰ সৈতে আমি আহি পালোঁ ডিব্ৰুগড় আৰু পাপনদাৰ প্ৰগ্ৰেমত আজি লাইভ প্ৰগ্ৰেমত আমি আছোঁৱেই পাপনদাৰ লগত জানেই আৰু ডিব্ৰুগড়ত আমাক আজি বৰ ধুনীয়া এটা ৰুম দিছে আপোনালোকে চাওক ইমান ধুনীয়া ৰুম ৱাও দিছ ইজ আৱাৰ ৰুম চ' লেটছ এনজয় আজি আমি অলপ ফূৰ্তি ফাৰ্তা কৰিম আফটাৰ আমাৰ শ্ব'টো হোৱাৰ পাছত আৰু ফূৰ্তি ফাৰ্তা মানে কি আৰু অলপ মনৰ কথা আৰু তেনেকুৱা অলপমান বহুত মানুহক লোক কমকৈ পোৱা যায় একেলগে আজি আমি গোটেইখিনি একেলগে থাকিম যিহেতু চ' গোটেইখিনি আমি একেলগে থাকি সকলোৰে মনৰ বাৰ্তা তেনেকুৱা এটা ভাল আৰু এটা গল্প আলাপ চলিব চ' আমাৰ আৰু এইটো ৰুম আৰু আপোনালোকক দেখাই আছোঁ এইটো আমাৰ বাথৰুম দেখিছে চ' মোৰ লগত আছে এয়া জনাৰ্দন কেনেকুৱা লাগিছে ৰুমটোত মজা ভাল লাগিছে এয়া থেংক ইউ আৰু থেংক ইউ ফৰ বাচ্চাদা আৰু থেংক ইউ আমাৰ অল টিম এয়া আমাৰ ধুনীয়া ৰুমটো হেল্ল' আৰু এয়া সকলোৱে পাপনদাৰ প্ৰগ্ৰেমৰ কাৰণে যাবলৈ একেলগে ৰৈ আছে আৰু পাপনদাৰ উঠিছে টেঞ্চত চাওঁ আহক পাপনদাৰ কি গান গালে আহক
Good morning friends, কি খবৰ সকলোৰে আৰু আজি হ'ল 26 তাৰিখ আৰু যোৱাকালি ভিডিঅ'টো এণ্ড কৰা নাই। আজি যোৱাকালি অলপ ৰাতি হৈ গ'ল, পাপনাই প্ৰগ্ৰেম কৰি খতম কৰোঁতে 3টা বাজিলে আৰু আজি চাহ বোৱা লৈ গৈ আছোঁ আৰু নেক্সট ভিডিঅ'ত দেখিব চাহ বোৱা। আৰু এইটো ভিডিঅ' আজি ইয়াতে শেষ কৰিম আৰু আৰম্ভণি কৰিম আমাৰ নতুন যাত্ৰাত। চাই থাকক মোৰ চেনেল, যদি চাই ভাল লাগে ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ, থেংক ইউ।